হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি মই আকৌ আহি গ'লোঁ নতুন ভিডিঅ' এটাৰ সৈতে। আজি আচলতে মোৰ গাটো দিনটো খুব বেয়া আছিলে, বহুত বেছি হেডেক হৈ আছিলে। কিন্তু এতিয়া অলপ আগতে ফোন এটা আহিছে আৰু ঘৰলৈ গেষ্ট আহি আছে ডিনাৰ কৰাকৈ। এতিয়া গেষ্ট আহিলে যেনেকৈ তেনেকৈতো খুৱাব নোৱাৰি, সেইকাৰণে ভালকৈ কিবা কিবি বনাই খুৱাব লাগিব। এই ফটাফট যিমান সোনকালে পাৰোঁ বস্তুবোৰ ৰেডি কৰিছোঁ, বনাবলৈ যাওঁ। এতিয়া বাৰু অকণমান গাটো ভাল পাইছোঁ। ভাবিলোঁ যিহেতু কিবা এটা বনাবলৈ গৈ আছোঁ, আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। আৰু কৈ দিছোঁ, আজি মই বনাবলৈ গৈ আছোঁ মটনৰ ৰেচিপি এটা মই আগতেও শ্বেয়াৰ কৰিছিলোঁ। আজিও মই এতিয়া বনাম যিহেতু মই ভাবিলোঁ ৰেকৰ্ড কৰোঁ, আজিও শ্বেয়াৰ কৰোঁ। আৰু আগৰ ভিডিঅ'টোতো মই তেতিয়া নতুন আছিলোঁ, তেতিয়া মোক বহুতে কৈছিলে যে ভিডিঅ'টো মাজে মাজে অলপ স্কিপ হৈ গৈছিলে, অভ্যাস নাছিল কাৰণে। আৰু সেইটো কাৰণে ভাবিলোঁ যে আজি ভালদৰে আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো বনাওঁ আৰু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। চাবচোন আৰু কেনে লাগে জনাব। মই লৈছোঁ মটন, অকণমান হালধি সানি থৈ দিছোঁ মটনখিনি, আৰু আলু কেইটামান দুফালকৈ কাটি লৈছোঁ। আজি মই নেপালী কাটিঙৰ মটন আনিছিলোঁ। আপোনালোকে বাৰু নেপালী কাটিঙৰ মটন খাই পাইছেনে? বহুত সোৱাদ লাগে। আৰু মানে ইয়াৰ বিশেষত্বটো হৈছে ইয়াৰ স্কিনটো লাগি থাকে। আৰু মই লৈছোঁ কেঁচা পিঁয়াজ, এয়া লৈছোঁ লং, ইলাইচি, পাঁচফোৰণ, তেজপাত আৰু অকণমান জিৰা লৈছোঁ। জিৰাখিনি পিচি ল'ম পিছত। মই মটনখিনি কুকাৰতে বনাওঁ, সেইকাৰণে কুকাৰ বহাই দিলোঁ। কুকাৰটো গৰম হোৱাৰ পিছত আজি মিঠাতেল দি লৈছোঁ। অইনদিনাখন মই অলিভ অইলতে বনাওঁ, আজি মিঠাতেলতে বনাম বুলি ভাবিলোঁ। আৰু এতিয়া যিমানখিনি গোটা মছলা আৰু তেজপাত আদি আছিলে এইখিনি দি দিলোঁ। 2টা জলকীয়া ফালি দিলোঁ আৰু পিঁয়াজখিনি দি ভালদৰে ভাজিম যেতিয়ালৈ ৰঙচুৱা হৈ নুঠে। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই মটনখিনি দি দিম। মই মটনখিনি এতিয়াই দিম, কিন্তু আলু কেইপিচ একেবাৰে পিছত দিম। আলু এতিয়াই দিলে সিজি ভাঙি যাব, সেইকাৰণে আলুখিনি এতিয়া এছাইড কৰি ৰাখি দিম। এতিয়া লাহে লাহে মটনখিনি ফ্ৰাই কৰি থাকিম। মই জুইটো মিডিয়াম কৰি ৰাখিছোঁ। এতিয়া মিডিয়ামতে মই ফ্ৰাই কৰি থাকিম। মাজে মাজে ঢাকনিও লগাই দিছোঁ আৰু মানে ঢাকনি লগাই মাজে মাজে তেনেকৈ ফ্ৰাই কৰি আছোঁ। এনেকৈ ঢাকি ফ্ৰাই কৰি থকাৰ মাজতে আজি মই মোৰ গেষ্টৰ কাৰণে বনাই আছোঁ বাটাৰ গাৰ্লিক নান। আৰু বাটাৰ গাৰ্লিক নানৰ ৰেচিপিটো মই অতি শীঘ্ৰে ইয়াতে আপলোড কৰিম, কিন্তু একেটা ভিডিঅ'তে বহুত দীঘল হৈ যায় বাবে মই ভাবিছোঁ সেইটো ৰেচিপি বেলেগকৈ আপলোড কৰিম। আপোনালোকে চাবচোন। মোৰ প্ৰায় ফ্ৰাই হৈছে। এতিয়া মই আদা নহৰু অকণমান পিচি ল'ম। মাংসখিনি ফ্ৰাই হৈ ৰঙচুৱা হ'ব ধৰিছে। এতিয়া মই আদা নহৰু পেষ্টখিনি মাংসত দি দিম, আৰু যেতিয়ালৈ আদা নহৰু কেঁচা গোন্ধটো নোহোৱা হৈ নাযায় তেতিয়ালৈ মই ফ্ৰাই কৰি থাকিম। আদা নহৰু গোন্ধটো নোহোৱা হ'ব লৈছে। এতিয়া মই পিচি ৰখা জিৰা বটাখিনি দি আকৌ ফ্ৰাই কৰিম। ভালদৰে লৰাই ফ্ৰাই কৰিব লাগিব যাতে মছলাখিনি তলৰ ফালে জ্বলি নাযায়। মছলাখিনি অকণমান শুকান হ'বলৈ ধৰিছে, সেইকাৰণে জিৰা থকা বাতিটোতে অকণমান পানী লৈ মই মাংসখিনিত এড কৰি দিছোঁ যাতে মছলাখিনি তলত লাগি নধৰে। এতিয়া ইয়াত দিছোঁ লাল মিৰ্চ পাউডাৰ 1 চামুচ 2 চামুচমানৰ জোখেৰে। যিহেতু মই বিশেষকৈ জলকীয়া বটা বা তেনেকৈ কোনো ইউজ কৰা নাই বা শুকান জলকীয়া ইউজ কৰা নাই, সেইকাৰণে মই গুড়ি জলকীয়া ইউজ কৰিছোঁ যাতে ৰংটো ভাল আহে। আৰু মই অকণমান মিট মছলাও দিছিলোঁ।
আৰু এয়া দিছোঁ মই নিমখ আৰু বাকী আলু যে আছিলে আলুখিনি দি এতিয়া আকৌ ফ্ৰাই কৰিম। যদিও ভিডিঅ'টো বহুত স্পীডত গৈ আছে, এইখিনি মই কমেও 20 মিনিটমান সময় ফ্ৰাই কৰিছোঁ। তাৰ মাজতে মই চাউল তিয়াই থৈছোঁ, আজি পোলাও অকণমান বনাম। পোলাওৰ ৰেচিপিটোও মই পিছত আপলোড কৰিম বেলেগকৈ, সেইটো আপোনালোকে চাব পাৰিব। মইনো কেনেদৰে পোলাও বনাওঁ একেবাৰে সহজতে সোনকালে হোৱাকৈ, সেইটো আপোনালোকে চাই ল'ব পাৰিব। মাংসখিনি ফ্ৰাই কৰি প্ৰায় বৰ ধুনীয়া গোন্ধ এটা ওলাবলৈ লৈছে। তেনেতে মই যিমানখিনি পানী মোক লাগে প্ৰায় মানে মোৰ জোলৰ জোখেৰে সেনেকৈ মই পানী এড কৰি দিছোঁ। আৰু অকণমান সময় পানীত মছলাখিনি মিক্স হৈ যোৱাৰ পিছত মই ঢাকনি লগাই 6-7টামান চিটি অহালৈ মাংসখিনি সিজাই ল'ম। 6-7টা চিটি অহাৰ পিছত মই ঢাকনিখন খুলি দিছোঁ। এয়া চাওকচোন মোৰ মাংসখিনিৰ ৰংটো কি ধুনীয়া হৈছে, একেবাৰে উতলি আছে মাংসখিনি আৰু মাংসখিনি বৰ ধুনীয়াকৈ সিজিও গৈছে। মোৰ মাংস হৈয়ে গ'ল। এতিয়া মই অকণমান এনেকৈ ৰাখি এতিয়া ইয়াত দিম অকণমান গৰম মছলা পাউডাৰ, বেছি নহয়, এচামুচ বা আধা চামুচমানৰ জোখেৰে গৰম মছলা দিছোঁ। আৰু এতিয়া মই ঢাকনিখন লগাই জুইটো নমাই ৰাখি দিম। চাওকচোন মই বহুত সময় ৰাখি দিছিলোঁ, এতিয়া খাবৰ সময় হ'লেই। এতিয়া ঢাকনিখন খুলিছোঁ। থৈ দিয়াৰ কাৰণে মাংসখিনিৰ ৰংটো ইমান ধুনীয়া হৈছে আৰু মাংসৰ তেলখিনি ওপৰত ধুনীয়াকৈ উপঙি আহিছে। কি ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাবচোন, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'বোৰ চাই মোক সদায় উৎসাহ যোগোৱাৰ বাবে